বেছি পৰিব মানে পইচা একেবাৰে কম হৈ আছে বাট মানে কি অলপমান মই মানে কি আগতে লৈছিলো ইয়াত বাট মানে কি মই মানে এৰি দিছো মাজতে এতিয়া পেটটো ওলাই এডিশ্যনটো লৈছো 700 টকা দি। গুড মৰ্নিং গাইজ, বাছি আছো কিবা গাইজ মানে চাওক মানে কি জাষ্ট মানে পৰীক্ষা দি আহিলো ব্লগটো মানে ষ্টাৰ্ট কৰে বহুত পলম হ'ল এতিয়া মানে 11:20 লগতে চাওক মানে কি আজি মানে বতৰটো একদম ভাল আৰু এনেকুৱা এটা হৈ থাকিব লাগে এনেকুৱা বতৰ হ'লে মানে কি কিবা এটা ভাল লাগে বাছ মানে চাওক মানে গাইজ মানে এইমাত্ৰ মই এক্সাম দি আহিছো বাট মানে কি আৰু মানে বাচ্চাত যাব লগা হ'ল মেইন কাৰণটো মানে মই কৈ আছো মানে এইখন গ্লাছ মানে কি সোমাওতে যোৱাকালি লাগিছিল আই থিংক দৰ্জাত লাগিছে চাগে তো লগাৰ পিছত চাওক মানে কি গোটেই ফাটি গৈছে এইখিনি চাওক থানাত ফাটি গৈছে তো মানে এইটো চেঞ্জিং কৰিব লাগিব। বাকী মানে এক্সাম মানে একেবাৰে বেয়া হৈছে এক্সাম এইখিনি হৈ পলিটিক্সত আছিল পলিটিক্স মই একো চোৱা নাই কিন্তু মই মানে লিখিছোঁ চাগে তো মানে চাওক মানে গাইজ আহিবলৈ ধুনীয়াকৈ দিয়ে মানে গেৰেজ ইয়াত মানে কৈছে মানে কি আপোনাৰ মানে কি গ্লাছখন মানে কি ডিলাৰত চেঞ্জ কৰিব লাগিব ইয়াত মানে ৰিয়েলটো নাপায় মানে চাওক মানে এইটো মোৰ মিষ্টেকৰ কাৰণে হৈছে এইকাৰণে মানে কি বেয়া লাগিছে আৰু কৈছে মানে কি ইয়াত মানে কি নকলিটোৱে পাম ৰিয়েলটো নাপাম ৰিয়েলটো মানে কি কৰিম ছাৰ্ভিচিঙত ধুনীয়াকৈ লগাই ল'ম। এতিয়া ধুনীয়াকৈ মানে চাওক ইয়াত মানে পুৱা মানে পৰীক্ষা দিব গৈছোঁ পৰীক্ষা দিয়াৰ আগৰ পৰা আৰু এতিয়ালৈকে একো খাই নাই আৰু চাওক মানে গাইছে এইফালে পুখুৰী ডাঙৰ এটা পুখুৰী আৰু সেইফালে ট্ৰেইন ৰখি আছে আৰু এইফালে আমি চাহটো খাই লওঁ চাওক মানে ৰিয়েলি ভাল পাব মানে কি এনেকুৱা ঠাইৰ কাষত চাহ খাই বল ভাত এটা মানে নেচাৰেলি ফিল এটা পায় বাছ আৰু খৰ্মা বাছ হ'ব আৰু চাহ খোৱা হৈ গ'ল লগতে মানে শিৱ বাবাক দি গ'লোঁ হৰ হৰ মহাদেৱ প্ৰত্যেকে সেৱা কৰি লওক হৰ হৰ মহাদেৱ। 2 hours later আৰু গাইছ মানে চাওক মানে এটা ইণ্টাৰেষ্টিং কথা এটা কওঁ বৰ্তমান মানে মই মানে য'ত আছোঁ পাঠশালাৰ প্ৰত্যেকে গম পায় মানে কি এইখিনি এটা বহুত গাইছ মানে চাওক মানে এয়া হৈছে পাঠশালাৰ নীলগুদাম ইয়াত মানে বহুত মানে কি ওলাই যোৱা বৰ্তমানে অভিনেত্ৰী প্ৰত্যেকে ইয়াত মানে ফটো উঠি যোৱা আগবাঢ়া তো গাইছ মানে কি প্ৰত্যেকে গম পায় আৰু গাইছ এতিয়া ধুনীয়াকৈ চাওক মানে কি এইফালে কোহা বন এইটো নীলগুদাম মানে কি নীলগুদাম মিনছ মানে কি এইটো ব্লু কালাৰৰ এইকাৰণে নীলগুদাম বুলি কয় বাট মানে এটা কথা মই জনামতে মানে কি ইয়াত মানে বেছিভাগ এই পাঠশালাৰ পৰা ওলাই যোৱা অভিনেতা আমাসকলে মানে ইয়াত মানে ফটো উঠিব আহে লগতে মানে কি আমাৰ নিচিনা নৰ্মেল মানুহ মানে কি ফটো উঠিব আহে চাওক মানে কি ফাৰ্ষ্ট টাইম কোহা বন মই একদম ওচৰত দেখিছোঁ দিয়ক মানে কি আপোনালোকক দেখাম বুলি আহিছোঁ আপোনালোকে প্ৰত্যেকে গম পায় বাট মই মানে কি ফাৰ্ষ্ট টাইম আৰু মানে গাইছ মানে এইটো মোৰ বিশ্বাস পাৰৰ পাখি নিচিনা দেই চাওকচোন মানে কি একদম পাৰৰ পাখি নিচিনা এইটো ভাল লাগে মই ভাবোঁ কি ছোৱালীবিলাকক মানে কি প্ৰপ'জ দিওঁতে হয় এই যিটো মানে ৰ'জ দিয়া মানে কি বদলি মানে এইটো দিলে কেনেকুৱা হ'ব মানে ইউনিক হ'ব ভাল লগা হ'ব কিন্তু গাইছ মানে মোৰ ভাল লাগে আপোনালোকে দিব বাৰু ৰ'জ নিদি মানে এইটো দিব পাৰে কিন্তু মই গাইছ মানে কি এইবিলাক ভয় লাগে দিয়ক মানে গাইছ মোৰ ভুল হ'ব পাৰে বাট মানে কি এইখিনি দেখি আপোনালোকক কাক মনত পৰিছে কৈ দিয়ক মানে কি আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা যিয়ে মানে আগতে আমাৰ গানৰ গোটেই আমাৰ কলা মানে কি সংস্কৃতিটো ৰাখি আছিল অসমৰ লগতে এতিয়া কোন ৰাখিছে আমাৰ দাদা জুবিন দা আৰু লগতে এইবাৰ মানে কি জুবিন দাৰ বাৰ্থডেত মানে কি কিবা স্পেচিয়েল কৰিম বুলি ভাবিছোঁ তো সময়লৈকে আহক কি হয় দেখা যাব আৰু গাইছ লগতে ভাবিছোঁ মানে কি এইবাৰ এটা GoPro এটা লওঁ নেকি মানে কি GoPro মানে কি ছেকেণ্ড হেণ্ড ল'লে ভাল হ'ব না মানে ফাৰ্ষ্ট ল'লে ভাল হ'ব মানে কি ছেকেণ্ড হেণ্ডটো মানে কি ল'লে পইচাটো কম পৰিব বাট মানে কি ফাৰ্ষ্ট ল'বলৈ গ'লে পইচাটো বেছি পৰিব মানে পইচা একেবাৰে কম হৈ আছে বাট মানে কি অলপমান কেনে পইচা মেনেজ কৰি ল'ম বুলি ভাবিছোঁ GoPro যদি ল'ব পাৰোঁ তেতিয়া মানে গাইছ ডাইৰেক্ট মট'ব্লগ আৰু যি কি নহওক বাট মানে কি ডেইলি ব্লগ হিচাপত মানে কি মট'ব্লগটো এড কৰি দিম তো মানে উঠোঁ আৰু ঘৰ যাওঁ 2000 years later ৰাখি দিলোঁ ইয়াত ধুনীয়াকৈ আৰু গাইছ ফাইনেলি পাই গ'লোঁ ঘৰ লগতে চাওক মানে পুনৰ আহিব লগা হ'ল পাঠশালা মানে কি জিমত এডমিশ্যন ল'ম আজি ফাৰ্ষ্ট টাইম ইয়াতে ল'ম ফিটনেছ হাব ইয়াতে এডমিশ্যন ল'ম জিমত মানে গাইছ মই মানে কি আগতে লৈছিলোঁ ইয়াত বাট মানে কি মই মানে এৰি দিছোঁ মাজতে এতিয়া পেটটো ওলাই গৈছে ভাবিছোঁ মানে কি পুনৰ মানে জিম কৰি গাইছ মানে কি পেটটো কমাই মানে কি আৰু মানে পুনৰ মানে ফিটনেছটো এটা মানে কি এট্ৰাকশ্যন লেভেললৈকে লৈ আহোঁ জিমৰ পৰা গুচি আহিলোঁ কাৰণ তাত মানে কি আজি ধুনীয়াকৈ এডমিশ্যনটো ল'লোঁ বাট মানে কি ধুনীয়াকৈ এডমিশ্যনটো লৈছোঁ 700 টকা দি বাট মানে কি আজি কৰা নহ'ল অহাকালি ধুনীয়াকৈ কৰিম কওকচোন মানে কি ফাৰ্ষ্ট দিনা ধৰি লওক মানে কিবা এটা এডমিশ্যন ল'লে স্কুলতো মানে কি মানে ক্লাছটো কৰিব ইচ্ছা নাযায় মোৰ এনেকুৱা তো সেইকাৰণে মই জিম নকৰিলোঁ অহাকালিৰ পৰা কৰিম বাইছ মানে কি ই মানে পূৰা ফালিছে এইখিনিয়ে ক'লোঁ ফাৰ্ষ্ট এড চলাব দিছোঁ ই পূৰা ফালি আছে গাড়ীখন আৰু গাইছ মানে কি এইটো ব্লগ ইয়াতে সামৰোঁ লগতে মানে কি নেক্সট ব্লগত লগ পাম বাট মানে কি একদম বেয়া নাপাব ব্লগটো যদি ছুটি হৈছে ব্লগটো যদি কি চাই যদি একদম মানে বৰো পাইছে তাৰ ক্ষমা কৰি দিব মানে একেলগে লগ পাই আছোঁ নেক্সটটো ব্লগত বাই বাই গাইছ সকলোকে লগতে মানে লাষ্টত মানে কি হেপী দুৰ্গা পূজা ইন এডভান্স সকলোকে হেপী দুৰ্গা পূজা।